অসমী সৰস মেলা 2023-24 গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত 23 ডিচেম্বৰ 2023 পৰা 5 জানুৱাৰী 2024লৈ চলা এই মেলাত মানুহৰ প্ৰচুৰ ভিৰ হোৱা দেখা যায়। বাণিজ্যিক বিকাশৰ বাবে অসম চৰকাৰে লোৱা এই পদক্ষেপ প্ৰশংসনীয়। সেয়ে আমি কিছু বিক্ৰেতাৰ সৈতে কথা পাতিছিলোঁ। তেখেতসকলে কিদৰে ইয়াত অংশগ্ৰহণ কৰিছে, কি ধৰণৰ বিক্ৰী হৈছে, বলক সেই বিষয়ে কিছু কথা আমি জানিম। খেজুৰ গুড় নেকি? কিমানকৈ কেজি? 200 টকা। আৰু কেজি নেকি? 200 টকা কেজি। এটা দিয়া হেৰি 300 টকা দিম। এটা দিয়া কাজু বাদাম। হ্যাঁ কাজু কাজু। 650 টাকা কেজি। দিয়াছেন একটু। বাবারে। কাজু কিমানকৈ? কাজু একটু 500 করে দিয়ে। কেজি নেকি? আধা কেজি। এটা কিমান হ'ব? লাস্ট 400 টাকা দিব। 400 যেটা সুগারের পেশেন্ট খাওয়া পারে। না 350 দিয়া। ও এইটো জুলীয়া গুড় নেকি? একটু জুলিয়া। জুলিয়া নাকি? একবার কই দিয়েছে। জুলীয়া গুড়। এটা কত? ব্ল্যাক। এইটো শুকান মাছ 80 টকা না? দাম কম আছে। এনেই দাম আপোনালোকৰ 80 টকা লেখা আছে। অঁ এইটো শুকান মাছ 80 টকা। মছলা মই ৰেকৰ্ডিং আচ্ছা আচ্ছা। এইটো কি অসমৰ চাহ নেকি? অসমৰ চাহ মানে গোটেইখিনি বস্তু আছে। লং ইট আছে, জিঞ্জাৰ, মেজিক মছলা, দাৰ্জিলিং লিফ, গোটেইখিনি বস্তু আছে। মানে বেলেগ একো দিব নালাগে। এতিয়া অলপমান দিন হৈ গ'ল, ধুনীয়া মছলা ফ্লেভাৰ আহিছে। দাৰ্জিলিঙৰ চাহপাতো আছে, দাৰ্জিলিং চাহপাত আছে, মিক্স হৈ আছে। আৰু কি কি আছে বুলি ক'লে? লং, ইলাচি, জিঞ্জাৰ, মেজিক মছলা, দাৰ্জিলিং লিফ, চিটি অঁ চবখিনি একেলগে হৈ যায়। আপোনাৰ কি খাদী গ্ৰামোদ্যোগৰ নেকি? স্পনচৰ কৰিছে। তেওঁলোকে স্পনচৰ কৰি 3টা ষ্টল আছে। আচ্ছা আচ্ছা। এটা আচাৰৰ, এটা মছলা, এটা চাহপাতৰ। আচাৰ মছলা চাহপাত হয়। আপোনালোকৰ ইউনিটটো ক'ত আছে? আমাৰ গুৱাহাটীতে আছে। গুৱাহাটী ক'ত? গুৱাহাটীত আমাৰ পাথৰ কৰে জানে। পাথৰ কুৱেৰী মানে যিকোনো ধৰণৰ চাহপাতৰ দৰকাৰ হ'লে এইটো নম্বৰত কণ্টেক্ট কৰিলে হ'ল। অঁ ঠিক আছে। আপোনালোকে হ'লচেলো কৰে নেকি? হয়, হ'লচেল ডিষ্ট্ৰিবিউটৰশ্বিপো দিওঁ। হ'লচেল বেছিকৈ লয় কোনোবাই 50 কেজি যদি লয়, 1 কুইণ্টল লয়, আমি তেতিয়া ডিষ্ট্ৰিবিউটৰ ৰেটত দি দিওঁ। হ'লচেল ৰেটো আছে, ৰিটেইলিঙো হয়। ডিষ্ট্ৰিবিউটৰৰ বিষয়ে অকণমান ক'ব নেকি? আমাৰ ভিউৱাৰ্ছবিলাকে গম পাব। একচুৱেলি আমাক বহুত ডিষ্ট্ৰিবিউটৰ লাগে জেগাই জেগাই। ডিষ্ট্ৰিবিউটৰ কাৰণে মিনিমাম 50 কেজি কিনিব লাগিব। তাৰে ৰেটটো আপোনাৰ MRPৰ পৰা 30% কমত পাইছে। আচ্ছা। আৰু আপোনালোকক কিবা চিকিউৰিটি দিব লাগিব নেকি? চিকিউৰিটি দিব লাগিব, মানে এডভান্স মানে পে' কৰিব লাগিব। যেতিয়া আমি পাৰ্টিটো পুৰণা হৈ যাব, ধৰক 1 বছৰমান হৈ যাব, তেতিয়া আমি ক্ৰেডিট কৰিব পাৰিম। প্ৰথমতে তেওঁ ক্ৰেডিট মানে কেছতে কিনিব লাগিব। কেছতে কিনিব। 1 বছৰৰ পিছত আমি ক্ৰেডিট দিব পাৰোঁ আৰু। আচ্ছা, কেছত তেওঁ মালখিনি কিনিলে কিন্তু আপোনালোকক বেলেগকৈ কিবা চিকিউৰিটি দিব লাগিব? নালাগে, সেনেকুৱা কোনো কথা নাই। যিমান টকা হয় এডভান্স পইচা দি দিলে আমাৰ পৰা বস্তু লৈ গ'ল। মানে অন্য কোম্পানীবিলাকৰ যেনেকৈ চিকিউৰিটি থাকে এটা, সেইটো নাই। সকলোৱে আমাৰ কৰিব পাৰে। মিনিমাম 50 কেজিৰ পৰা আৰম্ভ কৰিব পাৰে, আনলিমিটেড। তো ধৰক কোনোবা আছে তেজপুৰ, নলবাৰী বা নগাঁৱৰ পৰা তেওঁলোকে জেগাৰ পৰা তেওঁলোকে কণ্টেক্ট কৰিব পাৰে। অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা যিকোনো ডিষ্ট্ৰিক্টৰ পৰা কণ্টেক্ট কৰিব পাৰে। মোৰ নাম্বাৰত ফোন কৰিলে হ'ল 8486161863। আৰু একবাৰ কৈ দিছোঁ 8486
761863 মোৰ নাম হৈছে অভিজিত মেধি অভিজিত মেধি আচ্ছা তো এতিয়া ধৰক আপোনালোকে অসমৰ কোনোবা ঠাইত দিছে নেকি তেনেকৈ ডিষ্ট্ৰিবিউটৰ কিছুমান ডিষ্ট্ৰিক্টত গৈছে ধৰক কামৰূপৰ ৰুৰেলত গৈছে নলবাৰী গৈছে তথাপিও আমাৰ আকৌ মানে সেইবিলাক ডিষ্ট্ৰিক্টৰ কাৰণেও লাগে আমাক এটা বা দুটা পাৰ্টি চলাব নোৱাৰে আৰু লোৱাৰ আছাম কৰি আছে গতিকে আমাৰ বিভিন্ন ধৰণৰ প্ৰডাক্ট আছে আমাৰ মছলা যিটো দেখাই দিয়ক মাষ্টাৰ প্ৰডাক্ট আমাৰ গ্ৰীণ টি আছে প্ৰিমিয়াম চিটি আছে ষ্টেভিয়া পাব যাক আমি মধুৰ তুলসী পাত বুলি কওঁ ডায়েবেটিছৰ কাৰণে এইটো বিৰাট ভাল মিঠা লাগে কিন্তু তাতে চুগাৰ নাথাকে গোটেইখিনি পাব আপোনালোকে একদম মিঠাদানৰ পৰা আৰম্ভ কৰি গোটেইখিনি পাব মানে ধৰক কোনোবা মানে নিবনুৱাই যদি ভাবে নিশ্চয় নিশ্চয় তেওঁ 10 কেজিৰ পৰা আৰম্ভ কৰিব পাৰে 10 কেজিৰ পৰা হোলচেল ৰেটত পাই যাব প্ৰডাক্ট তেওঁ ডাইৰেক্ট মোক কণ্টেক্ট কৰি লয় মোৰ নম্বৰত 10 কেজি ল'ব লাগিলে কিমান মান টকা ধৰক এনে ৰাফ কওক 2,500 টকাৰ পৰা তেওঁ আৰম্ভ কৰিব পাৰে আচ্ছা আচ্ছা নাম্বাৰটো আৰু এবাৰ কৈ দিছোঁ হয় 8486161863 ঠিক আছে আপোনাৰ ইউনিট আমাৰ আচলতে মছলা বনোৱা যায় আটা বনোৱা যায় গোটেইখিনি কৰা যায় আৰু আমাৰ আচলতে মিল এটা আছে সৰু চাই 18-20 বছৰৰ পৰা চলি এতিয়াহে মানে প্লাষ্টিক পেকিং আৰু ব্ৰেণ্ডিংখিনি কৰা গৈছে এনেকুৱা মানে আমি এতিয়া নাম দিছোঁ য়ামি নেচাৰ বুলি কিন্তু আমি মানে 100% পিয়ৰ বস্তুৱে কৰোঁ মানে আমি নিজে গোটেইখিনি মিলত কৰি পেলাই আমি লৈ আহোঁ আৰু লৈ আহি পেলাই মানে এতিয়া ব্ৰেণ্ডিং কৰি আমি নিজে পেকেটিং কৰোঁ নিজে ষ্টিকাৰ লগাওঁ আৰু লগাই পেলাই এতিয়া মানে লাহে লাহে মানে মানুহ যদি ঘৰত ডেলিভাৰী দিব লাগে আমি 1000 টকাৰ ওপৰত ডেলিভাৰী হ'লে দিব পাৰোঁ আটা চাটা বজাৰৰ দামতকৈ অলপ কমতো পাব আৰু দ্বিতীয় কথাটো হৈছে আমাৰ হালধিটো সবচে চেলিং বেছি মানে চেলিং হেৰি আৰু গৰম মছলা আৰু মিক্স মছলা আছে মিক্স মছলাখিনি বিক্ৰী হৈ গ'ল ইমানে বিক্ৰী হৈছে আৰু দ্বিতীয়তে আমাৰ হেৰি কি বুলি কয় মানে আমাৰ এতিয়া ধৰি লওক প্ৰডাক্ট যদি কাৰোবাক এভেইলেবল লাগে আমি ইয়াতে লাইফ ষ্টকৰ চেল বুটত নেটফ্লিক্স আৰু আপোনাৰ হেৰি বিপণন কেন্দ্ৰটো আমাৰ পোৱা যায় বস্তু তাৰ উপৰি মানে কাৰোবাক হোম ডেলিভাৰী লাগিলে দিওঁ এতিয়া বৰ্তমান সেই 3টা জেগাতে দিয়া যায় আৰু আচ্ছা এইটো আপোনালোকেও কিবা তেনেকৈ হ'লচেলৰ ব্যৱস্থা ৰাখিছে নেকি হ'লচেলাৰ আমি মানে এতিয়ালৈকে ৰিটেইলাৰ্ছ ৰখা নাই কথাটো হ'ল যাক যেনেকৈ লাগে লাহে লাহে আমি এক্সপাণ্ড কৰিম বস্তুটো আপোনালোকৰ ইউনিটটো ক'ত আমাৰ আছে কাহিলীপাৰা পাৱাৰ হাউচত কাহিলীপাৰা পাৱাৰ হাউচ আপোনালোকৰ কণ্টেক্ট নম্বৰ আৰু আপোনাৰ নামটো জনাব হয় হয় আমাৰ অনাৰৰ নাম হৈছে যিশু শৰ্মা আৰু তেওঁৰ নাম্বাৰটো হৈছে 8638270076 আকৌ এবাৰ কৈ দিয়ক নামটো আৰু নামটো হৈছে যিশু শৰ্মা আৰু তেওঁৰ কণ্টেক্ট নম্বৰটো হৈছে 8638270076 ঠিক আছে ধন্যবাদ এইখানে ন ঠিক আছে আৰু ইয়াতে কেনেকুৱা বিক্ৰী হৈছে মেলাত মোটামুটি মানে ধৰি লওক কথাটো কি যে মানুহবিলাকে কষ্টিংটো অলপ বেছি পাইছে কিন্তু কথাটো হ'ল যে আমাৰ ধৰি লওক আমি মষ্ট মিনিমাম বস্তু দি আছোঁ মানে কাৰণ বস্তুৰ দামবিলাক এতিয়া বাঢ়িছে প্লাছ পেকিঙত আমাৰ পেকিংবিলাক আপোনালোকে দেখিছে কিমান ষ্টেণ্ডাৰ্ড পেকিং হয় গতিকে মানে গৈ থৈ আমাৰ 1 টকা 1.5 টকা থাকি আমি কোৱালিটিৰ লগত কম্প্ৰমাইজ কৰা নাই যিহেতুকে ইমান বছৰ মানুহে ট্ৰাষ্ট কৰিছে আমাৰ এটা উদ্দেশ্য যাতে অসমত আৰু অসমৰ বাহিৰত মানে মানুহক একদম সঠিক প্ৰিজাৰ্ভেটিভ নিদিয়া বস্তুখিনি পাব পাৰোঁ আৰু সেইটোৱে কথা আৰু এতিয়া আমি আৰু বহুত কিবা কিবি আমি ওলাম চাগে ধৰি লওক পিঠাগুড়ি চিঠাগুড়ি সেনেকুৱা বস্তু ওলাম ভাবি আছোঁ কলাৰ গুড়ি হয়তো কি হয় ভৱিষ্যতে নাজানো কিন্তু এতিয়া যিখিনি চলি আছে ঠিক ঠাক ঠিক আছে ভাল লাগিল আপোনালোকৰ কথা পাতি আপোনালোকৰ ব্যৱসায় ভাল হওক দুয়োকে জনাইছোঁ আপোনাৰ ইউনিট আমাৰতো দাদা অকণমান দেৰিকৈ আহক বাইদেউজনী আহি আছে এনেই আপুনি বস্তুখিনিৰ কথা কওক মানে ক'ব পাৰিবনে ক'বতো পাৰিম এইখিনি কৈ দিয়ক এইবিলাক কি আছে এইবিলাক আচাৰ বাঁহ গাজৰ এইটো ভোট জলকীয়া পেষ্ট ভোট জলকীয়া পিকল এইটো বাঁহ গাজৰ টুকুৰা এইটো বেম্বো শ্বুট ইন অইল এইটো বাঁহ গাজৰ প্লেন এইটো বেম্বো শ্বুট উইথ ভোট জলকীয়া এইটো ঊল কচু আৰু এইটো ভাৰ্জিন ককনা কল আৰু এইটো কল পেষ্ট ককনা কল আৰু এইটো জিঞ্জাৰ বাকী গোটেইখিনি আছে মিঠা আচাৰ আছে 5 বিধ আৰু এইখিনি স্কোৱাছ ইউবি বেল চৰবত মানে এইটো আনাৰস কমলা এইটো
কৰ্দৈ কৰ্দৈ আৰু এইটো লিচু হা মিঠাতেল মিঠাতেল আমাৰ ফেক্টৰীত বনায় আপোনালোকৰ ফেক্টৰীটো ক'ত ফেক্টৰীটো গণেশ নগৰ হা কামধেনু ইণ্ডাষ্ট্ৰী গণেশ নগৰ গণেশ নগৰত কামধেনু ইণ্ডাষ্ট্ৰী হয় আচ্ছা কামধেনু ইণ্ডাষ্ট্ৰী আপোনালোকৰ যোগাযোগৰ কিবা নম্বৰ ক'ব নেকি কওক 9864046740 98 আকৌ কৈ দিয়ক 9864046740 আচ্ছা তো ইয়াতে মেলাত আপোনালোকৰ কেনে বিক্ৰী হৈছে মেলাত মোটামুটি ভালেই হৈছে মানুহে ভাল পাইছে বস্তু ভাল পাইছে, ভাল আচ্ছা আচ্ছা ঠিক আছে আপোনালোকলৈ শুভেচ্ছা থাকিল ভাল হওক ব্যৱসায় অঁ ধন্যবাদ আহিছোঁ দিয়ক হা অঁ आप लोगों का आइटम के बारे में थोड़ा जान सकते हैं অসমীয়াত কম নে অসমীয়াত ক'ব পাৰিম असमीज में बोल सकता है नहीं ना हाँ ठीक है तो आप लोग आइटम क्या है फ्रूट वाइन हाँ लेमन ग्रास हाँ अचार हाँ दिस वन लकाडोंग टर्मरिक हाँ टर्मरिक हाँ और ये This is पान तामुल शिलंग तामुल पान हाँ हाँ तो इसका ये प्राइस कितना है 300 for 375 ml हाँ 600 for 750 ml मतलब 2 साइज का आता है अच्छा अच्छा ये क्या बोला आपने फ्रूट वाइन फ्रूट वाइन जैसे दुकान में फॉरेन लिकर होता है नहीं ये नेचुरल मतलब एडेड अल्कोहल नहीं है ये इसमें अल्कोहल नहीं है मतलब एडेड नहीं है so ये सिर्फ नेचुरल मतलब एडेड स्पिरिट और अल्कोहल नहीं एडेड मतलब हेल्थ के लिए खराब नहीं है खराब नहीं है सर हाँ 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 कैसा हुआ है आप लोगों का सेल इधर में बहुत अच्छा रिस्पॉन्स फ्रॉम कस्टमर अच्छा अच्छा ठीक है विश यू ऑल द बेस्ट थैंक यू अच्छा तो आपका कंपनी का नाम और फोन नंबर मखाने फ्रॉम ईस्ट इंडिया हिल्स मेघालय फोन नंबर कॉन्टेक्ट नंबर फोन नंबर 6009560867 रिपीट इट 6009560867 ओके थैंक यू विश यू ऑल द बेस्ट मीठा नमकीन आप लोग कहाँ से आए हैं हम ग्वालियर से कैसा है यहाँ रेस्पॉन्स अच्छा है आइटम बिक रहा है हाँ बिक रहा है थोड़ा आइटम क्या क्या है आपको थोड़ा बताइएगा हमारे पास मल्टीग्रेन चीज पक रहा है हाँ हाँ और चूरन है हींग है हाँ हाँ और अचार भी है पापड़ भी है हाँ हाँ बहुत आइटम अच्छा आपका जो ये आइटम है आप कहाँ से आए बोला ग्वालियर से तो इधर अगर किसी को चाहिए तो कैसे मिलेगा हमारा नंबर है अच्छा तो नंबर और आपका कांटेक्ट डिटेल्स बताइए सारा हमारा उस पर डला हुआ है कार्ड पर कार्ड दिखाइए दीजिए डला हुआ है हर प्रोडक्ट में आप लोग का नंबर रहता है हाँ 200 का ये तो कांटेक्ट नंबर किधर है हाँ ओके आपका नाम बताइएगा मेरा नाम सोनू कुशवाहा है ठीक है अच्छा लगा आपसे मिलके आपका व्यवसाय अच्छा हो সৰস মেলাত লগ পোৱা কিছু বিক্ৰেতাৰ সৈতে আপোনালোকক চিনাকি কৰাই দিলোঁ আমাৰ এই ভিডিঅ'ৰ উদ্দেশ্য হ'ল যদি দৰ্শকৰ কোনোবাই এনে ধৰণৰ সামগ্ৰী বিক্ৰী কৰিব খোজে তেখেতসকলে যাতে বিক্ৰেতাসকলৰ লগত যোগাযোগ কৰিব পাৰে আৰু দুয়োপক্ষই যাতে উপকৃত হয় সেই আশাৰে আমি এই ভিডিঅ' নিৰ্মাণ কৰিছোঁ এই ভিডিঅ'ৰ শেষত আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ মঞ্চত এটি সুন্দৰ গীত পৰিৱেশন কৰি থকা আদবিকা গিৰিৰ ভূপেন হাজৰিকাৰ অমৰ গীত কহুৱা বন মোৰ অশান্ত মন আহক শুনকচোন উপভোগ কৰক গীতটো